হেল্ল' এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মোৰ বাবে বিশেষ হয়, সেইবাবে স্মৃতি হিচাপে ৰাখি থ'লোঁ। এয়া ৰাতি 9:30 বজাত জুনিয়ৰসকল আহিছিলে ফেয়াৰৱেলৰ বাবে ইনভাইট কৰিবলৈ, আৰু তেওঁলোকলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। এয়া নেক্সট ডে' ফেয়াৰৱেলৰ বাবে মই সাজি কাচি ল'লোঁ, যিহেতু ফেয়াৰৱেল এটেণ্ড কৰিম সেইবাবে। আৰু এনেদৰে সাজি কাচি গৈ তাত বহিলোঁ, আৰু ছাৰ, ভিচি ছাৰ, মেম আটাইকেইজন আহিছিল আৰু তেওঁলোকৰ ভাষণ উপভোগ কৰি আছোঁ। আৰু তাৰ মাজতে এয়া খাবলৈ দিলে আৰু খাই লৈ অনুষ্ঠান উপভোগ কৰি আছোঁ। তাৰ মাজতে ভণ্টি এগৰাকীয়ে আমাক লৈ কবিতা এটা লিখিছিল, তাই সেইটো পাঠ কৰি দিলে, আৰু তাৰ মাজতে মোক দুআষাৰ ক'বলৈ দিছিলে। আজি ইমান ধুনীয়া অনুষ্ঠানটোত আপোনালোক অহাৰ বাবে, আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ মোৰ জুনিয়ৰসকলক আজি আমাৰ কাৰণে ইমান ধুনীয়া এটা অনুষ্ঠানৰ আয়োজন কৰাৰ কাৰণে। আৰু হোষ্টেলত মই 3 বছৰে থাকিলোঁ। আগতে থকাৰ বিশেষ অভিজ্ঞতা নাছিলে, কিন্তু এই 3 বছৰৰ তিতা মিঠা বহুতখিনি অভিজ্ঞতাৰে অৰ্জন কৰিলোঁ। আৰু আজি খুব দুখিত, এটা দুখ লগা দিন, কিয়নো ফেয়াৰৱেল বুলি ক'লে আমাৰ লাষ্ট ডেজ হোষ্টেলত থকা, সেইবাবে বেয়াও লাগিছে। আৰু ইমান ধুনীয়াকৈ অনুষ্ঠানটোৰ আয়োজন কৰাৰ বাবে ভালো লাগিছে। আৰু আটাইখিনি জুনিয়ৰকে মই এটা কথাই ক'ব বিচাৰিছোঁ, আৰু লগতে মোৰ লগৰখিনিকো, যে এই 3 বছৰে যদি কাৰোবাৰ মনত কিবা দুখ লগা কথা কৈছোঁ, কিবা যদি আঘাত আনিছোঁ, নিজৰ ভণ্টি আৰু বা হিচাপে ক্ষমা কৰি দিয়া যেন, আৰু সেইবোৰ ধৰি নাথাকিবা। এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু ইয়াৰ পিছতে ভণ্টিকেইগৰাকী নৃত্য পৰিৱেশন কৰিলে, চাওকচোন আপোনালোকেও। ইয়াৰ পিছতে অকণমান সময় বিৰতি দিলে, আৰু এই বিৰতিৰ সময়তে আমাক ভাত খাবলৈ দিলে। আৰু ভাতৰ লগত যিখিনি আইটেম আছিল খুব সোৱাদ হৈছিলে, আৰু এনেদৰে আমি ভাত খাই ল'লোঁ। তাৰ পাছত এয়া মোক দিয়া গিফ্টখিনি আপোনালোকক দেখুৱাই দিলোঁ। এইখিনি সময় খুব দুখ লগা আচলতে, এই 3টা বছৰৰ যাত্ৰাৰ এয়া অতিক্ৰম কৰিলোঁ, আৰু এয়া অন্তিম সময়, সেইবাবে বেয়া লাগিছে। আৰু লগৰখিনিক বিদায় দিব লাগিব, বিশেষকৈ মোৰ ৰুমমেটজনীক। খুব বেয়া লাগিছে, কিন্তু উপায়তো নাই, যাবই লাগিব। আৰু এয়া শেষৰ মুহূৰ্তখিনি আপোনালোকক দেখুৱাই দিলোঁ, চকু পানী ধৰি ৰাখিব নোৱাৰিব। जाता हूँ मैं तो मुझे तू जाने दे, क्यों परेशान है मेरे जाने से।